हेलो गाइज আজি হৈছে উৰুকা আৰু এতিয়া বাজিছে 3টা 3:30 বাজিলে আৰু মই যে আজি বহুতেই বিজি ৰাতিপুৱাৰ পৰা ব্লগবোৰ কৰিব নাই হোৱা কাৰণ মানে ইমানেই কাম ওলাইছে আৰু মই এতিয়া আপোনালোকক দেখাইছো মই কি কৰিছো গম পাইছে চাগে মই এটা বনাই আছো পিঠা আপোনালোকক দেখাই দিছো বৰ ভালকে নাজানো বনাব এবাৰ যেহেতু বনাব লগিয়া হৈছে আৰু আইতাও বাকি কাম কৰি আছে অকলে এতিয়া পিঠা বনাইছো আৰু কি বনাও দেখাই যাও ঠিক আছে মই বনাই লও তাৰ পিছত বনালো আৰু বনাব আছে মোৰ এতিয়া তিল পিঠা বনোৱা হৈ গ'ল আৰু নাৰিকল পিঠা মই কালিয়ে বনালো আৰু এতিয়া মই বেলেগ এটা পিঠা বনাই আছো আপোনাক দেখাইছো মই বনাই আছো মালপুৰা আৰু এটো বনাবলৈ আপোনাক লাগিব এয়া এনেকুৱা মিশ্ৰণ এটা আৰু ইয়াত দিয়া হৈছে খোৱা চাউলৰ পিঠা ময়দা আৰু সুজি আৰু লগতে গুড় আৰু অকমান যেহেতু গুড়ৰ বেছি মিঠা নহয় সেইকাৰণে মই ইয়াত অলপ চেনিও দিছো আৰু পিঠাটো ফুলিবলৈ মই ইয়াত দিছো বেকিং আৰু আপুনি যদি সোৱাদটোৰ কাৰণে দিব বিচাৰে তেন্তে আপুনি ইয়াত ইলাইচি দিব পাৰে আৰু মই দি দিছো ইয়াত ইলাইচিও দিয়া আছে আৰু ইয়াত কলা কলা দেখিছে সেইখিনি হৈছে চপ আপুনি চপো দিব পাৰে তো এনেকে বনাই ল'ব লাগে আৰু অকমান দেৰি ঘুলি মানে 2-3 ঘণ্টা মান থৈ দিলে ভাল হয় আৰু ইয়াত মই এটা বনাই আছো ৰিফাইনত এসব মান ধুনীয়া হৈছে গুল এয়া দেখিছে মই এতিয়া ইমানকেইটা বনাইছো হে মোৰ মালপোৱা বনোৱা হৈ গ'ল আৰু এতিয়া মই বনাম বৰ পিঠা মানে ঘিলা পিঠা এয়া এটো হৈছে কলা বৰা চাউলৰ হয় গুৰৰ লগত দি মিহলাই দি এনেকে বনাম দুখনকে দিছো এসব ৰঙচুৱা হৈ গ'ল আৰু এইখন হৈ গ'ল এতিয়া উলিয়াই দিও हेलो गाइस এতিয়া আমি ভাত চাত খাই ৰেডি আৰু অথনি মই অকল বৰপিঠা মালপুৰা আৰু তিল পিঠা বনালো আৰু বনাবলৈ সময় নহয় কাৰণ দাদা আহিল আৰু সেইকাৰণে সোনকালে ভাত বনাব লগা হ'ল দাদাক আপোনালোক কালিকে ৰাতিপুৱাই দেখাম আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাম আৰু এতিয়া মই শুবলৈ যাম ভাগৰ লাগিছে ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু আপোনালোকক দেখাব লাগিব গৰু বিহুৰ আমাৰ কি কৰিব ঠিক আছে এটা বস্তু দেখাই দিছো আপোনালোক এয়া দেখিছে ভাত পানীত তিয়াই থোৱা হৈছে মানে আগৰ পৰাই কয় যে গৰু বিহুৰ দিনাখন মানে ঠাণ্ডা ভাত পানীত তিয়াই খাব লাগে বুলি কয় পইতা ভাত বুলি কয় বহুতে জানে চাগে আৰু কিছুমানে নাজানে কিন্তু তাকে আৰু এই নিয়মখিনি আমি মানে ধৰি ৰাখিব বুলি চেষ্টা কৰিছো আৰু সেইকাৰণে ভাবিছো এবাৰ বিহু একদম আগৰ পৰা যি নিয়ম আছে হেবু সব কৰিম বুলি সেইকাৰণে মই এতিয়া ভাত তিয়াই থৈছো ৰাতিপুৱা আইতা আৰু মই খাম বুলি কৈ থৈছো আৰু আগতে কেনেকে কি বিহুৰ নিয়ম থাকে হেবু সব আইতাক মই হুদি সব কৰিছো পাৰিলে কালিকে আপোনালোক দেখাম কালিকে গৰুও গা ধোৱা হ'ব এটুৱে ইমানখিনিয়ে ঠিক আছে তেতিয়াহ'লে ৰাতিপুৱা লগ পাম আৰু এতিয়া মই হুঁগে তো ঠিক আছে গুড নাইট বাই বাই হেল্ল' গাইজ গুড মৰ্ণিং জাষ্ট উঠিছো আৰু দেখিছো বতৰটো ডাৱৰীয়া কৰিছে গৰু গা ধোৱা দিনটো খুব বতৰবোৰ এনেকুৱাই কৰে তো এতিয়া উঠাৰ লগে লগে ভালেখিনি কাম আছে প্ৰথমে কামবোৰ কৰি লওঁগে এইফালে আমাৰ দায়ে কি কৰিছা কৈ দিয়া কি কৰিছা কি মাথো না এইটো মাটি মা গা ধুৱাবলৈ গৰুক আৰু ইফালে এখন চাহ বনালে এয়া হৈছে মাখিলতি দীঘলতি আৰু এয়া হৈছে শাক ইয়াত আছে বৰ বেঙেনা থেকেৰা জাতিলাও হালধি আৰু কি আছে ইমানেই এইকেইটাই আমাৰ টিকু আহি গ'ল ৰাতিপুৱা গৰু গা ধুৱাব ন টিকু হয় নাই এতিয়া মই দীঘলতি মাখিলতি গোটেই ঘৰটো মানে কোবাব লাগে বুলি কয় তো মই কোবাব লৈছো গোটেই ৰুমকেইটাত ঘৰটোত পৰ্দা চৰ্দা লগোৱা নাই কালি ধুই থোৱা আছে সেইকাৰণে লগামহে আমাৰ গৰু এটাই এফালে গা ধুৱা মানুহ গৰু গা ধুৱা মানুহ চলো আমি এতিয়া গৈ আছো এয়া এটা পুখুৰী আছে এই পুখুৰীটোত
আমি গা ধুৱাম আজি গৰু যোৱা বছৰ আছিলে, এবছৰ নাই, গৰু বিক্ৰী কৰি দিয়া হ'ল। তথাপিও এজনী নহয়, এটা আছে যদিও সেইটোকে ধুৱাব আৰু নিয়মটো কৰিব। গা ধুবলে আমি গাগা খুৱাম। দে ঠাণ্ডা ঠাণ্ডা চনু oh my god লাও খাব কেনে हो गया आयो आयो বৰ জানে সাঁতুৰিব ৰাতিপুৱা যে ঠাণ্ডাখন লাগিব আৰু ইমান ধুনীয়া বতৰ জানে জানো দিলে পোৱালিক দিলে পোৱালি টিকু লাও খা বেঙেনা খা গাঁৱত এতিয়া বাবৰ দাদা ডাইক দিছ নেকি হাই কৈ দিয়াচোন হাই কৈ দিয়া গুড মৰ্ণিং কৈ দিয়া হাই কৈ দিয়া মাই গড ইমান জোৰে মাৰিছে নামাৰিবা Hey guys, মোৰ সব কাম হৈ গ'ল আৰু এতিয়া মই যাওঁ গা ধুবলৈ আৰু আজি গা ধুব লাগে আমি সবে মাহ হালধিৰে গা ধুব লাগে গৰু ধোৱা মাহ হালধিৰে আৰু এতিয়া মই মাহ হালধিৰে গা ধুই আহোঁ ঠিক আছে তাৰপিছত আহি লগ পাম মই গা চা ধুই আহিলোঁ আৰু এতিয়া মই দাদাৰ লগত কণী যুঁজাম মই মাৰিম চাওঁ আকৌ পাতা আকৌ মোক ভয়ংকৰ গেজুৰ কৰি দিলি ভাই দাদা হাৰিলে মই পাই দিছো এফালে পাই দিছো এনেকে পাতা আকৌ উল্টা ফালে পাইছো আকৌ চাই ল এনে ভাঙিছো বাদা মোক গেজুৰটো কেনে লাগিছিলে বাদা মই হাৰিলো মই হাৰিলো দে এতিয়া আমি খাব লৈছো জলপান তিয়ালো এয়া দৈ চাহ খাই লওঁ পিঠা এইটো কালি বনোৱা এতিয়া খাম বইল কণী এতিয়া জলপান খাই ৰেডি আৰু এতিয়া মই বনাব লৈছো কেক আৰু তাৰপিছতে বনাম মই নাৰিকল লাডু আৰু বনাম মই নিমকি আপোনালোকক দেখাই যাম এতিয়া আমি খাব লৈছো পইতা ভাত কালি যে থৈ দিছিলো আৰু পাপা আহি গ'ল গাহৰি মাংস আনি কেনে আৰু এতিয়া গাহৰি মাংস পুৰি কেনে আমি খাম পইতা ভাত আপোনালোকক দেখাই দিছো এই আমাৰ কাঁহী এখনতে লৈছোঁ মই পানীখিনি খাবলৈ বেয়া পাওঁ ভাতত দিয়াখিনি আইতাই খাইছে সেইকাৰণে মই পানীখিনি নাখাওঁ কিন্তু পানীখিনিও খাব লাগে বুলি কয় আৰু এই আমাৰ গাহৰি মাংস দেখিছে আৰু এয়া ভোট জলকীয়াৰ লগত এনেকৈ খাম এতিয়া খাই লওঁ হেল্ল' গাইজ এতিয়া 4টা বাজিলে আৰু মই অথনি ভাত চাত খাই নাৰিকল লাৰু বনাবলৈ গৈছিলোঁ কিন্তু এতিয়া নবনালোঁ তেতিয়া মই নিমকি বনালোঁ আৰু তাৰপিছত অকণমান মই ৰেষ্ট কৰিলোঁ আৰু এতিয়া মই নাৰিকল লাৰু বনোৱা হৈ গ'ল আপোনালোকক দেখাব নহ'ল মই ওচৰৰ খুৰীজনীৰ ঘৰত বনাইছিলোঁ আৰু আপোনালোকক দেখাই দিছোঁ এয়া চাওক মই নাৰিকল লাৰু বনালোঁ বেছি নাই বনোৱা ইমানখিনিয়ে এয়া
হেল্ল' গাইজ, এতিয়া গধূলি হ'ল 6টা বাজিছে আৰু আজিৰ পৰা অলপ দিন হৈছে আৰু গধূলি জাক দি মানে কয় ন আজি গৰুবিৰ দিনাখন জাক দিব লাগে বুলি দীঘলতি মাহিলতি আৰু কেৰা কঁঠালৰ আগ নে কিবা এটা হয় আৰু সেইটো ইমান ভালকৈ নাজানো। তো জাক দিলোঁ, আগফালেও দিলোঁ, পাছফালেও দিলোঁ, সেইখিনি দেখাবলৈ নহ'ল আৰু লগতে নিমকি বনাও দেখাব নাপালোঁ। মই বহুত বিজি হৈ গ'লোঁ, আলহী আহিছিলে বহুত। আজিয়ে ইমান আলহী আহিলে আৰু এতিয়া হৈছে তো এতিয়া হৈছে আমাৰ ৰাতি এতিয়া কয় মৃত্যুকত দিয়া বুলি কয়। মানে চবেই জানে, বহুতে জানিব পাৰে যে আহোমসকলৰ এটা নিয়ম থাকে, তেওঁলোকৰ কিবা উৎসৱ পাৰ্বণত তেওঁলোকৰ মৰা মৃত্যুকত সেৱা পূজা কৰে। তো আমাৰ সেইটোৱেই মজিয়াৰ এখন আসন পাতি কেনে তাত সেৱা মানে আমাৰ মৰা উপৰিপুৰুষসকলৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু সেৱা লয় আৰু লগতে তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে এখন শৰাই মানে কি পাতত তেওঁলোকৰ ভালপোৱা বস্তু কিছুমান দিয়া হয় তেনেকৈ। তো আজি সেইবোৰে তো আপোনালোকক দেখাম আজি কি বনা হ'ব, মানে বনিব আৰু ভিতৰত আজি ৰান্ধনি হৈছে পাপা। তো চাই থাকক। এতিয়া আমাৰ পাপাই বনাই আছে লোকেল কুকুৰাৰ লগত সান্দহৰ ভাজি, যিটো আহোমসকলৰ মাজত বহুতেই ফেমাছ হয়। হেল্ল' গাইজ, এইফালে মই বনাইছোঁ গাহৰি ড্ৰাই ফ্ৰাই চিম্পলকৈ, না ইয়াত মছলা দিছোঁ, একো দিয়া নাই কাৰণ এতিয়াৰ পৰাতো মছলা বিহু বুলি ক'লেতো এতিয়া মা মছলা মাংস খোৱাৰে দিন, কিন্তু সেইকাৰণে মছলা এভইড কৰিছোঁ, চিম্পলকৈ খাওঁ। এয়া আমাৰ মৃতকত দিয়া হৈ গ'ল আৰু এয়া চুকত দিছিলে। এয়া হৈছে গাহৰিৰ লগত সান্দহ চব্জি, মাছ আৰু এয়া কুকুৰা মাংস আৰু জাতিলাও ভাজি আৰু এইফালে পোৰা মাংস আৰু এইফালে সাজ। ঠিক আছে তেন্তে এতিয়া আমি ভাত খাই লওঁ আৰু তাৰপিছত মই সোনকালে শুই যাম ভাত চাত খাই, আৰু একোতো কৰিবলগীয়া নহ'ব, সেইকাৰণে ভাবিছোঁ এতিয়াই কৈ দিওঁ। কালিকৈ লগ পাম, কালিকৈ মানুহ বিহু। ব্লগটো একেবাৰে মানে 3 দিনীয়া বা দুদিনীয়া কৰি দিম ভাবিছোঁ, সেইকাৰণে বেয়া নাপাব। বাই বাই। হেল্ল' গাইজ, প্ৰথমতে আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ আৰু লগতে অসমীয়া ৰঙালী বিহুৰ বহুত ওলগ যাচিলোঁ। আশা কৰোঁ সকলোৰে এই বৰ্ষটো ভালে কুশলে যাওঁ। তো আজি হৈছে মানুহ বিহু আৰু আপোনালোকে দেখিলে কালি গৰু বিহু আমি কেনেকৈ পালন কৰিলোঁ। তো এতিয়া আমাৰ ঘৰত আজি এতিয়ালৈকে আহিলে আপাহেঁতি, আৰু যিহেতু মানুহ বিহু প্ৰত্যেক বছৰে আমাৰ ঘৰলৈ আহে আপাহেঁতি আৰু এতিয়া আহিব আকৌ দাদাহেঁতি, তো আইতাক। আৰু এতিয়া মই সেয়া কৰিম পাপাক অলপ কামত বিজি আছে, আহিব এতিয়া। আৰু লগতে আজি আমাৰ এখন সকাম পাতে, এখন সকাম আমাৰ পৰিয়ালতে হয়, মানে প্ৰত্যেক ঘৰতে হ'ব লাগিব এইখন সকাম। আমাৰ উপৰিপুৰুষে কৈ থৈ গৈছিলে এখন সকাম পাতিবলৈ। তো বহাগৰ যিকোনো দিনতে পতা হয়, কিন্তু এখন সকাম নেপাতিলে আমি লোকৰ ঘৰলৈ যাবও নোৱাৰোঁ, সেইটো কাৰণে এখন সকাম এইবাৰ মানুহ বিহুৰ দিনাখনেই পাতি দিছে আৰু দেখাম। আৰু এখন সকামক আমাৰ কয় শলিতা লগোৱা সকাম বুলি কয়, আৰু পাপাহেঁতি তাৰে আয়োজন কৰি আছে। আৰু মানে ভকত মাতিব নালাগে আমাৰ ইয়াত, এজন মাতিলেই হৈ যায়, আৰু ওচৰতে এজন মাতি দিছে আৰু তেনেকেই খোৱা হয়। আৰু আজি কি খোৱা হয় দেখাম আপোনালোকক। আৰু আজি অলপ মই দেখিছে মেখেলা চাদৰ পিন্ধিছোঁ, এয়া দেখিছেনে পিন্ধিছোঁ, আজি বিহু বুলিয়েই পিন্ধিছোঁ কাৰণ এনেই বিহু বুলি ক'লে পিন্ধিব মন যায়। আৰু এয়া দেখিছে জেতুকা লগালোঁ, কালি ৰাতি লগাইছোঁ, দিনত সময়ে নাপালোঁ আৰু লগাই ধুই দিব লগা হ'ল, কাৰণ ৰাতি শুওঁতে বিচনাত লাগিব বুলি মই ভয় খালোঁ, সেইকাৰণে মই মানে লগাই নথলোঁ, সেইকাৰণে ৰংটো পাতলকৈ ধৰিলে। তথাপিও এনেকেই নিয়মবোৰ ধৰি ৰাখিছোঁ আমি। ঠিক আছে, আপোনালোকক দেখাই যাম দিনটো আজিনো কি হয়। ঠিক আছে, আকৌ এবাৰ কৈছোঁ হেপী বিহু অল অফ ইউ। এইফালে আমাৰ পাপাক সেয়া কৰি ল'লোঁ। পাপা কৈ দিয়া হেপী বিহু কৈ দিয়া। মই নোলাইছোঁ, সেয়া কাঢ়িলোঁ এতিয়া। এইফালে দাদা আৰু বৌ সেয়া আছে। এইফালে বাতিটোতো উলিয়াই দিয়ক। হেল্ল' গাইজ, আমাৰ সকাম হৈ গ'ল আৰু ভাত চাত খোৱা হৈ গ'ল। আপোনাক এইখিনি দেখাব নহয় কাৰণ বহুতেই মানে
বিজি হৈ গ'লোঁ বহুতখিনি আৰু নাপাহৰিলোঁ সোনকালে ঘৰ যামগৈ বুলি ক'লে যে ভাত চাত দিয়া হৈ গ'ল সেইকাৰণে মানে খাই বৈ সেইখিনি হৈ গ'ল আৰু বেছি বিশেষ একো নাছিলে কালি যেনেকৈ বনাইছিলে সান্দহৰ লগত সেইটো আমাৰ বনাব লাগে সেইকাৰণে সেইটোও বনাইছিলে আৰু বনাইছিলে গাহৰি মাংস আৰু মই বনাইছিলোঁ আম চাটনি আৰু সেই চাটনি খুবেই ভাল পালে চবেই কৈছে আৰু এতিয়া দেখিছে মই ওলাই আছোঁ মই যাওঁ এতিয়া মই যাওঁ এনাহঁতৰ ঘৰলৈ আজি বিহু বুলি এনাহঁতৰ ঘৰত সেৱা কৰিমগৈ মামীহঁতক কিবা এটা দি দিম এইবোৰ আহিছে এইবোৰ লৈ লৈছোঁ আৰু কিবা কিবি তাৰপিছত এইফালে চবকে আহি গ'ল আৰু মই বিহুত এইবাৰ কি পালোঁ আপোনালোকক মই বেৰিকে দেখাম ঠিক আছে তেন্তে আহক এনাহঁতৰ ঘৰত গৈ ভিডিঅ' কৰোঁ নকৰোঁ নাজানো তাৰপিছত ৰাতি আহি মই আকৌ কৰিম ঠিক আছে তেন্তে বাই বাই এইটো এটা হয় টি চাৰ্ট মই দিছিলোঁ অৰ্ডাৰ মোৰ কাৰণে দিছিলোঁ এইটো দেখিছে এইটো টি চাৰ্টটো বহুত ডাঙৰ চাইজৰ দিছোঁ কাৰণ আজিকালি টি চাৰ্টবিলাক অলপ লুজ পিন্ধি ভাল লাগে চ' কেনেকুৱা লাগিলে জনাব এইটো মই খুব ভাল পাইছোঁ কোৱালিটিটো ভাল হয় আৰু প্ৰাইচটো পুৰা এফৰ্ডেবল হয় এইটো মোৰ লৈছে 284 ৰুপিজ আৰু GST লগাই 294 ভাল লাগিছে আৰু কাপোৰটো বহুত ছফ্ট হয়